Hey guys, good morning and namaskar আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো তো আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আজি হৈছে এটা মহা পবিত্ৰ দিন আজি হৈছে মহা শিৱৰাত্ৰি আৰু তাৰ বাবে ৰাতিপুৱাই মই আজি ব্লগটো ষ্টাৰ্ট কৰি দিছো এতিয়া টাইম হৈছে 9 বাজিছে তো মই পুৰা গা পা ধুই ৰেডি যেহেতুকে মন্দিৰ যাম সো ভাবিছো এটা ব্লগ ষ্টাৰ্ট কৰি দিও তো এতিয়া মন্দিৰলৈ যাম যেহেতু ড্ৰেছ চেঞ্জ কৰি যাবই লাগিব মানে চাদৰ মেখেলা পিন্ধি যাব লাগিব গতিকে ৰেডি হৈ লওঁগৈ তাৰ পিছত আকৌ ব্লগটো দেখুৱাই যাম আপোনালোকক কন্টিনিউ চাই থাকিব ব্লগটো শেষলৈকে তো ইয়া হৈছে আমাৰ পুচু তো মই এতিয়া ৰেডি হৈ গলো আৰু এতিয়া মন্দিৰলৈ যাম আৰু তো আমি আহি আছো ৰাস্তাত এতিয়া এইফালে হৈছে ভন্টি আমি আজি তিনজনী আহিছো এজনী মিছিং তাই বেলেগ সাইডে গৈছে আৰু বেলেগ এটা মন্দিৰত গ'ল তো আমি মন্দিৰৰ পৰা আহিলো আৰু এতিয়া মই মামা ঘৰত সোমাইছো মা আৰু মই আপোনালোকক বস্তু এটা দেখাই আছো বলক এইটো ইমান মৰম লাগিছে এয়া চাওক টিকলা টিকলা আমাৰ শহাপহুকেইটা কোলাটো উলিয়ান দিব ইমান মৰম লাগিছে বগাটো ভাল লাগে না ইমান ধুনীয়া লাগে
কুলাৰটো উলিয়াই নিব এইটো কি কৰি আছে দাম ৰাখিছে দাম কি ৰাখিছে মিকু এইটো আমাৰ মিকু মিকু লুটি খাই পৰিব আকৌ দৌৰি যাব একে কিবা ৰূপ কৰি থাকিবহি তো আমি মামাৰ ঘৰৰ পৰা আহিলোঁ আৰু ওলাই এতিয়া ঘৰলৈ আহি আছোঁ ঘৰলৈ গৈ লওঁ তাৰপাছত আকৌ আৰু কি কৰোঁ আপোনালোকক দেখাই থাকিম দিনটো আধা গ'লেই বাৰু আৰু বাকী থকা আধা সময়খিনি কি কৰোঁ চাই থাকিব ভিডিঅ'টো ক্লিপ নকৰাকৈ তো আমি ঘৰ আহি পাই গ'লোহি আৰু ঘৰ আহি পাই অলপ মুখ হাত ধুই কৰি লৈ আৰু এতিয়া আহিছোঁ পথাৰলৈ মা আহিছে লগত আৰু মামী আহিছে তিনিজনী আহিছোঁ মটৰ মাহ ছিঙিবলৈ আহিছোঁ তো বলক দেখাই থাকিম গৈ আছে মাহত মামী মা এয়া চাওক এটা ফিচাৰী ইয়াতে হাঁহ কুকুৰা চব পোহে আৰু ধুনীয়া পৰিৱেশ এটা তো আমি আহি আছোঁ হে ভিডিঅ' এটা দিছোঁ ধুনীয়া লাগিছে একেলগে ধুনীয়াকৈ খায় ন দিলে ধুনীয়া লাগে মাৰিম ইমান ধুনীয়া লাগিছে সেইখিনি এয়া আমাৰ বৰ্তাহঁতৰ ফাৰ্ম গোটেইখিনি উৎপাত লাগিছে ন খাবলৈ এতিয়া নেট দিয়া নাই এয়া মটৰ মাছ ছিঙি ভাগৰ লাগিছে বহি আছোঁ পথাৰৰ মাজত এফালে পুৰা ৰাইজে একদম এতিয়া শাক বিচৰাত লাগিছে মানিমুনি ঘোলা আৰু মই অলপ জিৰাই লৈছোঁ ভাগৰ লাগিছে এইফালে চাওক এয়া পুৰা মানে শাক বিচৰাত ইফালে মানিমুনি উঘলি ল'লে আৰু এয়া কচু কাটি লৈছে আৰু মানে এটা কামত আহিছে আৰু দুটা কামো হৈ গৈছে এইফালে মামী আহি আছে